বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো আজি মই NK6702 মাকৈ খেতিৰ বীজৰ ওপৰত আলোচনা কৰিম। তো আজি এই 6702 NK6702 মাকৈৰ বীজ যে এইটো খেতিত লগোৱা হ'ল, লগোৱাৰ পৰা আৰম্ভ কৰি এক সপ্তাহৰ ভিতৰত গজালি মেলিল। এই NK6702 মাকৈৰ গুটি কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে লগাব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, ৰাসায়নিক সাৰ কিমান খটাব লাগিব, তাৰপিছত খেতিত মাটি ৰসাল হোৱাটো প্ৰয়োজন নে মাটি শুকান হৈ থকাটো প্ৰয়োজন, প্ৰতি বিঘাত সুপাৰ ফসফেট কিমান খটাব। তো এই NK6702 মাকৈ খেতি কৰিবৰ কাৰণে গোবৰ সাৰৰ প্ৰয়োজন আছে নে নাই। তো আজিৰ এই এটা থুলমূল ভিডিঅ'ত লৈ আপোনালোকৰ মাজলৈ মই উপস্থিত হ'লোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে এই NK6702 মাকৈৰ বীজৰ ওপৰত আপোনালোকে বিন্দু পৰিমাণৰ হ'লেও কিবা জানিব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰা যাক। তো NK6702 মাকৈৰ বীজ যদি লগাবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে মাটি লাগিব উৰ্বৰ, পলসুৱা মাটি লাগিব আৰু ৰসাল হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ ভাল। প্ৰতি বিঘা যদি পাৰে আপোনালোকে 6 পৰা 7 টন গোবৰ দি আপোনালোকে এই খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এই খেতিত মাজে মাজে ডুং আলি দি দিব। আলি দিয়াৰ প্ৰধান কামটোৱে হ'ল মাকৈ গছবিলাক যেতিয়া ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে আলি দিয়াটো সম্ভৱ নহয়। আপোনালোকে যেতিয়া আলি দি দিব তেতিয়া আলিবিলাকৰ ওপৰেদিও মাকৈৰ এটা লাইন দি দিব পাৰিব। এতিয়া কৈছোঁ মাকৈৰ গছবিলাক গজালি মেলোঁতে চৰায়ে কি কৰে, এই মাকৈৰ গছবিলাক উভালি পেলায়। তাৰ কাৰণে আমি কেনেকুৱা ব্যৱস্থা হাতত ল'ম, একৰ পৰা আৰম্ভ কৰি এসপ্তাহ আমি কি কৰিব লাগিব, সৰু ল'ৰা ছোৱালীক আমি সেই খেতিত কমো বহাই ৰাখিব লাগিব। আমি অযথা ঔষধ দি আমি চৰাই চিৰিকটিক যাতে মাৰি নেপেলাওঁ তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, অকণমান চিন্তা কৰিব লাগিব। ধৰক ল'ৰা ছোৱালী যদি আমি খেতিত থৈ দিওঁ, 2-3জন বহাই ৰাখোঁ একৰ পৰা 7 দিন বা এসপ্তাহ, তেতিয়া চাব পাৰিব যে অট'মেটিকেলি এসপ্তাহৰ ভিতৰত মাকৈৰ বীজবিলাকৰ পৰা গজালি মেলিছে, পোখা মেলিছে। তেতিয়া আৰু এনেকুৱা ধৰণৰ যেতিয়া হ'ব, গছবিলাক 3-4 পাতকৈ হৈ যাব, তেতিয়া চাব আৰু চৰাই আপোনালোকৰ মাকৈৰ গছবিলাক উঠাবৰ কাৰণে প্ৰস্তুতি নল'ব। প্ৰতি বিঘাত সুপাৰ ফসফেট 30 পৰা 40 কিলো দিলে যথেষ্ট। প্ৰতি বিঘাত আপোনালোকে ইউৰিয়া দিব 10 পৰা 15 কিলো, DAP দিব 10 পৰা 15 কিলো, পটাছ দিব 10 পৰা 15 কিলো প্ৰতি বিঘাত। তাৰ পিছত আপোনালোকে মাকৈৰ বীজবিলাক লগাব। এটা বীজৰ পৰা আৰু এটা বীজৰ দূৰত্ব 17 চেণ্টিমিটাৰ আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 17 চেণ্টিমিটাৰ। সৰুৰ পৰা লক্ষ্য কৰিব মাকৈ গছৰ পাতবিলাক যাতে পোকে নাখায়। এই লেদা পোক, চিটকা পোক বুলি কওঁ, আমাৰ উৰণীয়া পোকবিলাক যাতে পাতবিলাক ফুটা নকৰে, ক'লা আৱৰণ নপলায়, তাৰ কাৰণে আমি আগতীয়াকৈ কি কৰিব লাগিব, লভ্ৰিয় স্প্ৰে কৰিব লাগিব। যদি পাৰে দাহাত স্প্ৰে কৰিব কোমল গছবিলাকত। যেতিয়া গছবিলাকৰ বয়স অলপ হৈ আহিব, ইমান টকা আমি বিধান খেতিত যদি দিব পাৰিছোঁ, তেনেহ'লে আমাৰ কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধো দিব পৰা ব্যৱস্থা আমাৰ হাতত থাকিব পৰা হ'ব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, যেতিয়া মাকৈৰ গছ কমেও 2 ফুটমান ওখ হ'ব, তেতিয়া আমি গ্ৰেচিয়া, গড্ৰেজ এগ্ৰোভেট কোম্পানীৰ, চেমডিছ, চিঞ্জিনা কোম্পানীৰ, থমাছ কোম্পানীৰ, এনেকুৱা ধৰণৰ কোম্পানীৰ ঔষধবিলাক আমি মাকৈ খেতিত যদি স্প্ৰে কৰোঁ, তেনেহ'লে চাব এটা গছৰ পাতো ক'লা আৱৰণ নপৰে আৰু পাতবিলাক ফুটাও নকৰে। তেতিয়া পাতবিলাক পূৰা চিকচিকীয়া হৈ থাকিব, মাকৈ গছ একদম ধুনীয়াকৈ ডাঙৰ দীঘল হোৱাত সহায় কৰিব। যেতিয়া মাকৈ গছৰ পানীৰ অভাৱ হ'ব, তেতিয়া আপোনালোকে এনেকৈ আলি বান্ধি দিছে যে এইটো এটা এটা সৰু সৰু কোঠাত আপোনালোকে পানী সোমাই দিব। আৰু যদি পাৰে আপোনালোকে প্ৰতিটো
খালী ঠাইৰ মাজে মাজে আপোনালোকে নাঙলেদি মাটি টানিও দিব পাৰিব প্ৰতিটো গছৰ গুৰিত যাতে মাটি ওখ হৈ থাকে যাতে বতাহ বৰষুণ মাৰিলেও যাতে গছটো উভালি নপৰে এইটো এটা নতুন পদ্ধতি আপোনালোকে এই পদ্ধতি মতে আপোনালোকে মাকৈৰ খেতি কৰিব পাৰিব আৰু যদি আপোনালোকে তেনেকুৱা টান পাইছে কৰাৰ দৰকাৰ নাই বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে তাৰে কামনা লৈ আজিৰ এই ভিডিঅ' মই সমাপ্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম আৰু এইটো খেতিৰ ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ বাই বাই